হে গাইজ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মই নলবাৰী যাই আছোঁ আৰু নলবাৰী গৈ কি কৰি আছোঁ সেইটো দেখুৱাই আছোঁ আৰু শেষত দুটামান ছট পূজাৰ ক্লিপো দেখুৱাম মানে মই যোৱা নাছিলোঁ মোৰ ফ্ৰেণ্ড এজনে দিছে ক্লিপ দুটামান সেইটো মই দেখুৱাই আছোঁ এণ্ড ফাইনেলি মই নলবাৰী আহি পালোঁ সেয়া গণেশ মন্দিৰৰ ওচৰতে আৰু এইখন চব নলবাৰীলৈ যোৱাকৈ আৰু এতিয়া গৈ থাকোঁ আৰু চাগে ৰাসৰ প্ৰস্তুতি চলি আছে একদম পেণ্ডেল দিছে ইয়াত দোকান চোকানবোৰ আহিব আৰু চাওক ব্ৰিজৰ ওপৰত ইয়াত লাইট চাইট লগাইছে ধুনীয়া লগা হ'ব ৰাতি আৰু ইয়াত চাওক হৰি মন্দিৰ নলবাৰী হৰি মন্দিৰ আৰু ইয়াত ৰাসৰ মূৰ্তি চূৰ্তিবোৰ বনাই আছে অলপ দেখুৱাই দিছোঁ বাৰু আৰু এইফালে চাওক ইয়াত মেলা চেলাবোৰৰ আগত হ'ব বাৰু ইয়াত মানে মূৰ্তি চূৰ্তি থাকিব আৰু এতিয়া মই নলবাৰী বিশাল আহি পালোঁ আৰু কেইটামান বস্তু ল'ব লগা আছে তেন্তে ভিতৰলৈ গৈ দেখুৱাই আছোঁ আৰু এইবোৰ গ্ল'ভছ আছে আৰু টুপি আছে এটা লৈ লওঁ বাৰু ঠাণ্ডাত লাগে আৰু ইয়াত কাপোৰ চাপোৰবোৰ আছে আৰু লৈ ল'লোঁ বস্তুখিনি আৰু এতিয়া গৈ থাকোঁ ইয়াৰ পিছত ছট পূজাৰ ক্লিপ কেইটা চাব